মানুহ মই মাত্ৰ কাষতে সাৰ পালো এতিয়াও জোৱানী সাৰ জোতা পিন্ধি নাইট ষ্টেণ্ডত ফোনটো জ্বলি আছে উদীয়মান সূৰ্যৰ পোহৰত জিলিকি থকা তোমাৰ নাম চকাবোৰ কৰি আছে পোহনীয়া জন্তু কৰবাত মজিয়াত তুমি কোৱা বছে সুধিছে তুমি ক'ত আছা মই কম ভাই মাত্ৰ মোক আৰু এঘণ্টা কিনি দিয়া তাক কওক মই সাংগ অভাৰ তেওঁক কওক মই এতিয়াও মৰিছো কোৱা মোৰ গাড়ীখন ষ্টাৰ্ট নহয় মোৰ কুকুৰটো দৌৰি গ'ল জোতা আৰু জ্ঞান আৰু মূৰটো হেৰুৱাই পেলাইছো তাক কওক মই সাংগ অভাৰ আপুনি এসাঁজ পোছাক কৰি ল'ব পাৰে মোৰ একো গুৰুত্ব নাই মাত্ৰ নিশ্চিত হওক যে তেওঁ জানে যে মই উশাহ লৈছো কিন্তু মই নাথাকিম হয় মোৰ দায়বদ্ধ হোৱাৰ পৰিকল্পনা আছিল ঘড়ীটো সোমাইছে মোৰ মূৰটো তললৈ নমাই ৰাখক তাৰ পিছত শ্বটবোৰ কাহিনীলৈ পৰিণত হ'ল আৰু কোৱা কাহিনীবোৰ যাব নালাগে গতিকে যদি তেওঁ সুধিব মই প্ৰতিশ্ৰুতিবদ্ধ নেকি কওকচোন মই মোৰ বিচনাৰ প্ৰতি আনুগত্যশীল যদি তেওঁ অলপ বেছি বিশদভাৱে বিচাৰে কওকচোন সোফাখন আৰু মই নৱবিবাহিত তাক কওক মই সাংগ অভাৰ দিয়ক কওক মই এতিয়াও মৰিছো কোৱা মোৰ গাড়ীখন ষ্টাৰ্ট নহয় মোৰ কুকুৰটো দৌৰি গ'ল জোতা আৰু টেন আৰু মূৰটো হেৰুৱাই পেলাইছো তাক কওক মই সাংগ অভাৰ আপুনি এসাঁজ পোছাক কৰি ল'ব পাৰে মোৰ একো গুৰুত্ব নাই মাত্ৰ নিশ্চিত হওক যে তেওঁ জানে যে মই উশাহ লৈছো কিন্তু মই নাথাকিম যদি তেওঁক সঁচাকৈয়ে নাইকৰ প্ৰয়োজন কওক দুপৰীয়াৰ ভিতৰত আকৌ উঠিব তেতিয়ালৈকে কেৱল মই আৰু এই চিলিং ফেনখন কোঠাটোৰ দৰে ঘূৰি থকা তাক কওক মই সাংগ অভাৰ তেওঁ কওক মই এতিয়াও মৰিছো কোৱা মোৰ গাড়ীখন ষ্টাৰ্ট নহয় মোৰ কুকুৰটো দৌৰি গ'ল জোতা আৰু জ্ঞান আৰু মূৰটো হেৰুৱাই পেলাইছো তাক কওক মই সাংগ অভাৰ শপত খাইছো সোনকালে পাবলৈ চেষ্টা কৰিম কিন্তু আজি মোৰ মগজুৱে ধৰ্মক কৰিছে মোৰ বন্ধু গতিকে মোৰ কোঠাৰ পৰা মোৰ শুভেচ্ছা পঠাওক